Vivo Y606 কেমেৰাৰ ফটো কেনেদৰে কৰিলে কিমান ভাল হয় সেইটো আপোনালোকে সেটিংসটো মিলাই যাব আৰু এনেকুৱাকৈ কৰিলে পুনৰ ফটোবিলাক দেখিবলৈ বহুত ধুনীয়া হয়। এইটো মই কেমেৰাটো সেটিংস নকৰা আগতে মাৰিছো, চাব ফটোটো ইমান ভাল উঠা নাই আৰু যেতিয়া মই কেমেৰাটো সেটিংসত মিলাই ল'ম তেতিয়া চাব কিমান ধুনীয়া ফটো উঠিব। প্ৰথমতে আমি কেমেৰাটো সেটিংসলৈ নি লওঁ। প্ৰথম কেমেৰাটো উলিয়াই লওঁ। প্ৰথমতে সেটিংসটো চাব লাগিব। সেটিংসত এইটো এইকেইটা ওলাই আছে চাওক। তাৰপিছত আমি নৰ্মেলটো আঁতৰাই এইটো ফুল কৰিব লাগিব। তাৰপিছত SD কাৰ্ড দিব লাগিব। তাৰপিছত সাউণ্ডত ক্লিক কৰিব লাগিব। তাৰপিছত আমি ফ্ৰণ্ট কেমেৰাটো চাম। ফ্ৰণ্ট কেমেৰাটো আমি সেটিংসলৈ যাব লাগিব। ফ্ৰণ্ট কেমেৰাটো এনেদৰে মিলাই ল'ব লাগিব। এইকেইটা এনেদৰে মিলাই ল'লেই ভাল ফটো উঠিব। এইটো চাওক এনেদৰে আকৌ মিলাই লোৱাৰ কাৰণে এতিয়া ধুনীয়াকৈ ফটো উঠিব।